মানুহে সদায় এই 5টি কথা মনত ৰখা দৰকাৰী। এই 5টি কথা এটি কাউৰীৰ 5টি গুণৰ লগত ৰিজাব পাৰি। প্ৰাচীন বুদ্ধিজীৱী আচাৰ্য চাণক্যই কৈছিল যে কাউৰীৰ পৰা মানুহে 5টি কথা শিকি লোৱা উচিত। কাউৰী সৰ্বদা সচেতন আৰু সতৰ্ক হৈ থাকে। চাণক্যই কৈছিল প্ৰত্যেকজন মানুহ সদায় এই কাউৰীৰ দৰে সচেতন আৰু সতৰ্ক হৈ থকা অত্যন্ত জৰুৰী। মানুহৰ চাৰিওফালে যেনেকৈ বন্ধু আৰু মিত্ৰ থাকে, ঠিক তেনেকৈ মানুহে গম নোপোৱাকৈ শত্ৰু বিৰাজমান, আৰু সেই শত্ৰুৱে যিকোনো সময়ত আক্ৰমণ কৰিব পাৰে। শত্ৰু যিকোনো ৰূপত থাকিব পাৰে। শত্ৰু বন্ধুৰ ৰূপত, প্ৰতিবেশীৰ ৰূপত, প্ৰতিযোগীৰ ৰূপত নাইবা দেখাদেখিকৈ শত্ৰুতা কৰিব পাৰে। সেয়ে সৰ্বদা সতৰ্ক হৈ থকা বুদ্ধিমানৰ কাম। কাৰোবাৰ সৈতে মিলা মিছা কৰা, বন্ধুত্ব কৰা, আনকি কথা কওঁতে সতৰ্কতা ভাল। এইটো হৈছে কাউৰীৰ পৰা শিকিব লগা প্ৰথমটো কথা। কাউৰীয়ে সময়ে সময়ে বিভিন্ন বস্তু সংগ্ৰহ কৰি ৰাখে। প্ৰয়োজন নোহোৱা কিছুমান বস্তু কাউৰীয়ে সংগ্ৰহ কৰি ৰাখে। ঠিক তেনেদৰে মানুহে সময়ে সময়ে কিছুমান বস্তু সংগ্ৰহ কৰি ৰখা দৰকাৰী। কাৰণ প্ৰয়োজনৰ দিনা মানুহে একেলগে সকলো বস্তু সংগ্ৰহ কৰিব নোৱাৰে। অৰ্থাৎ এই কথাৰ দ্বাৰা চাণক্যই ভৱিষ্যত পৰিকল্পনাৰ কথা কৈছে। যেনে প্ৰথম 5 বছৰত এটুকুৰা মাটি, পিছৰ 5 বছৰত এটি ঘৰ, এনেদৰে পৰিকল্পনা কৰা উচিত। একে বছৰতে সকলো নহয়। আৰু 3 নম্বৰত নিজৰ গোপনীয়তা নিজে ৰক্ষা কৰা। উদাহৰণস্বৰূপে চাণক্যই কৈছিল যে কাউৰীয়ে যৌন আচৰণ আন চৰাইৰ দৰে আনে দেখাকৈ নকৰে। ঠিক তেনেকৈ মানুহৰো সকলো ধৰণৰ গুৰুত্বপূৰ্ণ কথা, আচৰণ, প্ৰিয়জনৰ সৈতে কটোৱা বিশেষ মুহূৰ্ত গোপন হোৱা উচিত। কাৰণ আজিৰ ইণ্টাৰনেটৰ যুগত আপোনাৰ এটা সৰু ভুল বা দোষ কেমেৰাৰ আগত পৰিলে ভাইৰেল হৈ পৰিবলৈ এটা ছেকেণ্ডো নালাগিব। কোনো লোককে সম্পূৰ্ণৰূপে বিশ্বাসত ল'ব নালাগে। বিশ্বাস কৰা ভাল, কিন্তু অন্ধৰ দৰে বিশ্বাস কৰা অনুচিত। কাউৰীয়ে কোনো পক্ষীকে বিশ্বাস নকৰে। আজিৰ সমাজত ভুল মানুহক বিশ্বাস কৰাৰ ফলতে প্ৰাণহানিৰ দৰে অলেখ ঘটনাৰ বিৱৰণ শুনা যায়। সেয়ে কোৱা হয়, কোনো অচিন লোকক বিশ্বাস কৰাৰ আগতে বহুবাৰ চালি জাৰি চোৱা উচিত। এইটো সঁচা যে নিজৰ প্ৰিয় বন্ধু কেতিয়াবা শত্ৰু হৈ পৰে। সেয়ে প্ৰিয় বন্ধুকো সম্পূৰ্ণৰূপে বিশ্বাস কৰা অনুচিত। কাউৰী যেতিয়া বিপদত পৰে তেতিয়া কা কা কৰি চিঞৰি উঠে, আৰু একে সময়ত আনসমূহ কাউৰী উপস্থিত হয় সহায় কৰিবলৈ। অৰ্থাৎ কাউৰী মেলা বহি যায়। আৰু তেনে মুহূৰ্তত কোনোৱে যদি কাউৰীৰ ক্ষতি কৰিব আহে, তেতিয়া নিজৰ ঠোঁটেৰে কাৰোবাৰ মুণ্ড ফুটাই দিয়াৰ ক্ষমতা ৰাখে। সেয়ে চাণক্যই কৈছিল যে এই কাউৰীৰ দৰে মানুহে বিপদত পৰিলে চিঞৰ মাৰি ওচৰৰজনৰ বা নিকটাত্মীয়ৰ সহায় বিচৰা উচিত। সেয়ে চাণক্যই কৈছিল বিপদত চিঞৰ মাৰিলে সহায় পাবলৈ হ'লে মানুহে সদায় ওচৰ চুবুৰীয়া আৰু নিকটাত্মীয়ৰ সৈতে মিলিজুলি থাকিব লাগে আৰু ভাল ব্যৱহাৰ ৰক্ষা কৰি চলিব লাগে। আৰু এটা কথা শুনি ৰাখিবা, এই দুনিয়াত কোনো কাৰো আপোন নহয়। অৰ্থাৎ কেৱল নিজৰ মাক দেউতাকে আপোন। অৰ্থাৎ নিজৰ মাক দেউতাক যদি কিবা ক'ব লগা আছে, যদি কিবা শ্বেয়াৰ কৰিব লগা আছে, নিজৰ মাক দেউতাকৰ লগত শ্বেয়াৰ কৰিবা। কাৰণ তোমাৰ ভাল কেৱল তোমাৰ মাক দেউতাকে বিচাৰে, বাকী কোনেও তোমাৰ ভাল নিবিচাৰে। পৃথিৱীখনত সকলোৱে কেৱল নিজৰটোৱে বুজে, আৰু এই পৃথিৱীখনৰ সকলোৱে স্বাৰ্থপৰ।
আৰু তুমি বিপদত পৰিছ, অৰ্থাৎ তোমাৰ কিবা অসুবিধা হৈছে, তুমি কাৰোবাৰ লগত শ্বেয়াৰ কৰিছ, তুমি কাৰোবাক কৈছ, তাৰ কোনো আকৌ নাযায়, আকৌ নাহে, কাৰণ তাৰ আৰু ভালহে লাগিব। তুমি বিপদত পৰিছ, তোমাৰ কিবা অসুবিধা হৈছে, তোমাৰ কিবা ভাল লাগিছে, তেওঁৰ 80% ভালহে লাগিব। তেওঁ এইটো নাভাবিব যে তুমি বিপদত পৰিলা, তোমাক বিপদৰ পৰা কেনেকৈ সহায় কৰিব পাৰি, কেনেকৈ কি কৰিব পাৰি, তেওঁ কেৱল তোমাৰ বেয়াহে বিচাৰিব। আৰু এটা কথাটো তুমি সম্পূৰ্ণ সঁচা বুলি ভাবা, যদি কাৰোবাক তুমি এতিয়া বন্ধু কৰি ৰাখিছ, তেওঁৰ লগত তুমি সকলো কথা শ্বেয়াৰ নকৰিবা, কাৰণ আজি তেওঁৰ লগত তুমি বন্ধুত্ব কৰি আছ, কিন্তু দুদিন পিছত তেওঁৰ লগত বন্ধুত্ব নাথাকিবও পাৰে। সেইবাবে তুমি তেওঁৰ লগত বন্ধুত্ব কৰি ৰাখা, কিন্তু তোমাৰ অন্তৰৰ কথা তেওঁৰ লগত শ্বেয়াৰ নকৰিবা, কাৰণ তুমি যেতিয়া তোমাৰ অন্তৰৰ সকলো কথা তেওঁৰ লগত শ্বেয়াৰ কৰিবা, আজি তুমি তেওঁৰ লগত বন্ধুত্ব হিচাপে আছ, কিন্তু কালি যেতিয়া তুমি তেওঁৰ লগত বন্ধুত্ব হিচাপে নাথাকিবা, অৰ্থাৎ তুমি যেতিয়া তেওঁ যেতিয়া তোমাৰ শত্ৰু হৈ পৰিব, তেতিয়া তোমাৰ সকলো কথা তেওঁ গম পাব, আৰু তোমাৰ তেতিয়া তোমাৰ সেই গোপনীয় কথাৰে তেওঁ তোমাৰ সেই গোপনীয় কথা তেওঁৰ অস্ত্ৰ হিচাপে প্ৰয়োগ কৰিব আৰু তোমাৰ জীৱনটো তছনছ কৰি দিব। সেইবাবে নিজৰ প্ৰিয়জনকো আজিকালি বিশ্বাস কৰিব নোৱাৰি, কাৰণ তোমাৰ বাহিৰেও আৰু যে তেওঁৰ কিমান প্ৰিয় আছে সেইটো তুমি ক'ব নোৱাৰিবা। সেইবাবে কোনেও কাকো বিশ্বাস কৰিব নালাগে। আজিৰ এই যুগত কোনেও কাকো বিশ্বাস নকৰিবা। আৰু এটা কথা মনত ৰাখিবা, এই পৃথিৱীখনত বিনা স্বাৰ্থত তোমাক ভাল পোৱা, অৰ্থাৎ তোমাক মৰম কৰা আৰু তোমাৰ ভাল বিচৰা কেৱল তোমাৰ মাক দেউতাকে আছে। বাকী যোনে তোমাৰ অলপ ভাল বিচাৰে, কিবা অলপ তোমাৰ বিচাৰে, তেওঁ হয়তো কিবা স্বাৰ্থৰ কাৰণে তোমাৰ ভাল বিচাৰে। সেইবাবে নিজৰ মাক দেউতাকক এৰি থৈ নাযাবা, আৰু নিজৰ মাক দেউতাকৰ কথা কেতিয়াও নুশুনাকৈ নাথাকিবা। আৰু কেতিয়াবা হয়তো তোমাৰ মাক দেউতাকে তোমাক গালি পাৰিছে, অৰ্থাৎ বেয়াকৈ কৈছে, সেইটো ভাবি তুমি কাৰোবাৰ লগত তোমাৰ সকলো কথা শ্বেয়াৰ নকৰিবা। তোমাৰ মাক দেউতাকে আজি তোমাক গালি পাৰিছে, তোমাক বেয়াকৈ কৈছে, কিন্তু তোমাৰ মাক দেউতাকে কেৱল তোমাৰ ভাল বিচাৰে। সেইবাবে তোমাৰ মাক দেউতাকৰ বাহিৰে তুমি কাৰো লগত তোমাৰ অন্তৰৰ কথা শ্বেয়াৰ নকৰিবা। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।